প্ৰথম প্ৰশ্ন 1 নম্বৰ অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি? ক পদ্মনাথ গোহাঁই বৰুৱা, খ কনকলাল বৰুৱা, গ লক্ষ্মীনাথ বেজবৰুৱা, ঘ চন্দ্ৰধৰ বৰুৱা। 3, 2, 1 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক পদ্মনাথ গোহাঁই বৰুৱা। 2 নম্বৰ প্ৰশ্ন অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট বুলি কাক কোৱা হয়? অপশ্যন ক পদ্মনাথ গোহাঁই বৰুৱাক, খ শংকৰদেৱক, গ জ্যোতিপ্ৰসাদ আগৰৱালাক, ঘ লক্ষ্মীনাথ বেজবৰুৱাক। 3, 2, 1 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ঘ লক্ষ্মীনাথ বেজবৰুৱাক। 3 নম্বৰ প্ৰশ্ন অসমীয়া সাহিত্যত গীত কবিতাৰ প্ৰৱৰ্তক বুলি কাক জনা যায়? অপশ্যন ক যতীন্দ্ৰনাথ দুৱৰাক, খ চন্দ্ৰকুমাৰ আগৰৱালাক, গ গণেশ গগৈক, ঘ নলিনীবালা দেৱীক। 3, 2, 1 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ চন্দ্ৰকুমাৰ আগৰৱালাক। 4 নম্বৰ প্ৰশ্ন পদ্মনাথ গোহাঁই বৰুৱাই সম্পাদনা কৰা এখন আলোচনীৰ নাম? অপশ্যন ক জোনাকী, খ বাহী, গ উষা, ঘ অৰুণোদয়। 3, 2, 1 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ উষা। 5 নম্বৰ প্ৰশ্ন অন্তিম প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কেতিয়া প্ৰদান কৰা হয়? অপশ্যন দিছে ক 1921 চনত, খ 1930 চনত, গ 1931 চনত, ঘ 1932 চনত। 3, 2, 1 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ 1931 চনত।